নমস্কাৰ সকলোকে মোৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি ভিডিঅ'টো আৰম্ভ কৰিছোঁ ৰাতিপুৱাৰ পৰাই আৰু বৰষুণৰ মাত শুনিব পাৰে দেই, মাত আহিব পাৰে, উপায় নাই, সময়ৰ সাপেক্ষে ভিডিঅ'টো যেতিয়া পাৰিছোঁ আৰু তেতিয়াহে এডিট কৰিছোঁ। এতিয়া বৰষুণ দি আছে, আপোনালোকে বৰষুণৰ মাত পাব পাৰে। আজি আপোনালোকৰ লগত এটা কথা আলোচনা কৰোঁ বুলি আহিছোঁ দেই। আমি যেতিয়া ক'ৰবাত বিয়া সকাম সবাহ কিবা এটা পাতে বা কাৰোবাৰ বেমাৰ হয় যাব নোৱাৰোঁ, তেতিয়া কি কয়, পইচাৰ কাৰণে নাহিলে চিপচ হয়, পইচা দিব পাম বুলি, বা বেমাৰ আজাৰ হ'লে চাব নাহিলে পইচা খৰচ কৰিব পাম বুলি। সেইটো কথা নহয় যে আমি বেমাৰ হ'লে যাবলৈ ভালেই পাওঁ, যে শুশ্ৰূষা কৰিব পাৰোঁ ন এগৰাকী বা এজন মানুহৰ, কিন্তু তাতো আহে নহয় সময় আৰু কৰ্মটো কৰি যাব লাগিব। যদি আপোনাৰ ডিউটি থাকে বা কিবা কাম কৰে, কামততো সদায় যাবই লাগিব, আপুনি পটককৈ ছুটি ল'ব নোৱাৰে নহয় জানো। আৰু এতিয়া ছ'চিয়েল মিডিয়াতে কাম কৰিছোঁ আমি, ৰাতিপুৱা গধূলি ইমান ধুনীয়াকৈ ফেচবুকে সময় মিলাই দিছে যে আমি ৰাতিপুৱা দুপৰীয়া আৰু সন্ধিয়া এটা ফটো দিব লাগিব, ৰাতি এটা ফটো দিব লাগিব। ঠিক তেনেকৈ আমাৰ ব্যস্ততাপূৰ্ণ জীৱনতো তেনেকুৱাই নহয় জানো। কিছুমানে হয়তো প্ৰাইভেট চাকৰি কৰিছে, কিছুমানে চৰকাৰী চাকৰি কৰিছে, সকলো পইচাৰ কাৰণেই কৰি আছে। আমি হয়তো মানুহে কয় যে পইচাক আমাৰ পিছত দৌৰাব লাগে, কিন্তু আমি সদায় পইচাৰ পিছতেই দৌৰি আছোঁ। মেইন পইচা নহ'লে একো নহয়, পইচাৰ কাৰণেই সকলো কৰ্ম কৰি আছে নহয় জানো। আৰু সময়